নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি ওলালোঁ বিদায় সভা বুলি এখন ইংলিছত কয় কি ইংলিছ মালুম ওলাইছোঁ। এতিয়া ব'লক আমি গৈ থাকোঁ, দেখাম তাত কি কি হয়। হ'ব অলপ তো আমি তিনিজন গৈ আছোঁ ছাগালীৰ পৰা, আৰু বাকীসকল আহি আছে, কিছুমান ইটানগৰৰ পৰা, কিছুমান লখিমপুৰৰ পৰা, সিহঁতেও আহি আছে, আমিও গৈ আছোঁ। কিছুমানটো কলৰিয়াঙৰ পৰা আহিছে, কলৰিয়াং, ষ্ট্ৰংগাম আৰু বহুত জেগাৰ পৰা আহিছে বন্ধুসকল, ছাৰসকল আহিছে। সকলোকে আমি তাত এতিয়া লগ পাম। লগ পাই পিনি তাত মিটিং এখন হ'ব সৰু সুৰাকৈ, তাৰ পৰা অলপ পাৰ্টি টাইপ হ'ব আৰু সৰু সুৰা। কালি বিদায় সভা খাবলৈ কালিয়ে আহিলে, কালিয়ে পাইছোহি আৰু মই কালি আহিলে অতিথি হৈ পিনি পিনি আমাৰ ছাগালীতে থাকিলে। এতিয়া কালি যোৱা কথা আছিলে ইয়াৰ জেগালৈ, কিন্তু আজি যিটো প্ৰগ্ৰেম হৈ গ'ল ৰামপেলনৰ ভাই দোকান আছে ইয়াতে বহুত বস্তু পাই যায়, ঠাণ্ডা গৰম চব পায় আৰু কফি কি হ'ল, কফি মেচিনটো আছে ছাৰ্ভিচিঙত গৈছে সকলো পায় ইয়াতে। कैसा है? ठीक है, दाम वाला हिट बाय हिट ठीक है ना? एकदम ओके ओके এইটো ছাগালীৰ পৰা 10 কিলোমিটাৰ আহি পিনি এটা ভিলেজ পায়, এইটো নিমদে ভিলেজ। বৰ্তমান আহি পালোহি খিল, এইটো খিল মাৰ্কেট হয়। ইয়াতে আমি এতিয়া অলপ ঠাণ্ডা কিবা কিবি ল'ব লাগিব, পেপচি চেপচি মাজা দিয়া আৰু এটা 1 লিটাৰ নাই, সেইটো 1 লিটাৰ। কেনেকৈ খবৰ ভালনে? বঢ়িয়া। এই আমাৰ দাৰ্জু হয়, খিলৰ দাৰ্জু, এজনৰ দোকান, ইয়াত হোটেল আছে। ধুনীয়া দেই মানুহজন দেখিব, দাঁতকেইটা ভাল লাগিছে দেখি, হেণ্ডচাম লাগিছে। তো আমাৰ সকলো লৈ পিনি ঠাণ্ডা লৈ ক্লিয়াৰ, ঠাণ্ডা ল'লে হয়, পাহৰি নাযাবি। তাত গৈ পিনি আকৌ পানী খাবগৈ লাগিব, নদীৰ পানী। এতিয়া সকলো লৈ ক্লিয়াৰ হৈ গ'ল, আমি গৈ আছোঁ আৰু বেছি দূৰ নাই, অকণমান আগতে গ'লেগৈ আমি পাই যাম আৰু দেখাম কেনেকুৱা পিকনিক প্লেচটো, তাত চাই থাকিব। It's almost like falling in love for the first time, all over again. Hold on tight to the feeling, but it's a roller coaster in my head. So আমি পাই গ'লো সেই পিকনিক প্লেচটো, এইটো হয়। ইয়াৰ পৰা তললৈ নামি যায় এইপিনে। ইয়াৰ পৰা তলত নামি যাব লাগিব, বহুত তলত আছে আৰু। তো এইটোৱে হ'ল ইয়াৰ পিকনিক প্লেচটো। এইফালে ৱাটাৰফল আছে, আমি ওচৰৰ পৰা পিছত গৈ দেখামগৈ।
ধুনীয়া ধুনীয়া ৱাটাৰফল আছে, নদী, এইফালে মানুহ আছে, ইয়াত ভিৰ হৈ আছে পূৰা। তো ইয়াতে চকী টেবুল সকলো পায়। আমি 2টা ছাতি লৈ লৈছোঁ, ৰ'দ দিছে কাৰণ আজি বহুত। ইয়াৰ পৰা ভাড়া দিলে সকলো বস্তুখিনি পায়, গোটেই টেণ্ট আছে, এইফালে দোকান আছে। তো আমি পালোহি বৰ্তমান, এয়া আমাৰ আগতীয়াকৈ আহি খাবলৈ ৰখি আছে। কেলৈ আগতীয়াকৈ ৰখিছে? मुंह से सुपारी निकाल के बात कर रहे আদৰণি জনাবলৈ। গামোচাখন লাগে নহয়। গা নোধোৱা নেকি? গা ইয়াত এটা ঝৰ্ণা আছে, এইটো এইপিনে যাবলৈ এইটো ব্ৰিজ আছিলে, ব্ৰিজখনত পানীৰ অভাৰ হৈ পিনে ব্ৰিজখন ভাঙি গৈছে, নহ'লে সেই ইপাৰলৈ যাব পৰা গ'লহেঁতেন। তাৰ বিষয়ে আমাৰ প্ৰধানে কৈ দিব। কেনেকুৱা জেগাটো, কি কথা, ইয়াত কিমান ৰেট হয়? ৰেটটো কিমান? এইটো বেছিনে ফিক্স চিজন হওক আনচিজন হওক 5000 দি মেলি আপুনি সকলো পায় আৰু গৈ থাকিব পাৰিব। তো আমি ৰখি ৰখি বৰে হৈ গৈছোঁ, আহি পোৱা হয়, নাই। হয়, চিনি পাওঁ, হয়। আহি পাওঁতে এজন বন্ধু বেছি পাৰ হৈ গুচি গ'ল। হাজাৰ আহি ফোন কৰা, হাজাৰ পৰা বেছি নহয়, 15 বা 13 কিলোমিটাৰ। তো আমি ঠাণ্ডাকৈ খাওঁ আৰু টাইম পাছ লগা। तो आओ यार शुरू करते हैं। মালটো বেছি কাঢ়া নেকি? মজা, মালটো মাজা নে কাঢ়া? পানী কমকৈ ঢালিছে কাঢ়া। পানী কমকৈ ঢালিছে ন? আছে আছে। অঁ, এইফালে আমাৰ ৰেডি হৈছে, অলপ অলপকৈ ৰেডি কৰিছে আৰু যা যোগাৰ। বৰ্তনখিনি ইয়াতে বনোৱা হ'ব খানাটো। ধুনীয়াকৈ আমাৰ এজন আহি পাইছে, আমাৰ মেইন মানুহজন। আহা, উঠি আহা। কেনেকুৱা বিয়া পাতি অনুভৱ কেনেকুৱা তোমাৰ? মানে কিয় পাতিলো লাগিছে আৰু হয়নে? এইটো আমাৰ ৰাজপাল যাদৱৰ ছেকেণ্ড কপিটো দেই। এতিয়া যিমানখিনি জ্বলা যন্ত্ৰণা মাইকীয়ে ক'ব, এইটো বোলে ঘৰত এনেকৈ কৈছে, এইটো কৈছে, সেইটো কৈছে, কিমানখিনি শুনিব আৰু এতিয়াহে মনত পৰিছে ন? এতিয়াহে গম পাইছো যে বিয়া নাপাতিব কেতিয়াও। A few moments later. বহুত লেট কৰি দিছে আমাৰ ককাইদেউহেঁতে, বহুত দেৰিকৈ পাইছে। ৰখি ৰখি বিৰক্ত হৈ গৈছে আমি। কি কৰছা এই বেটা? নমস্কাৰ। এত দেৰ লাগছি যে এখনে আনিছা নেকি? ধন্যবাদ। আহা, নামি আহা। এইটো চাহৰ পৰ্ব চলি আছে, আমাৰ পাপু ললিপপে চাহ দি আছে ন? চাহ ক'বা, তুমি বনাইছা নেকি নিজে? নাই চাহ সুধো, লখিমপুৰৰ পৰা আহিছে। লখিমপুৰ পৰা? অঁ, ঠিকে আছে দিয়া, ভাল লাগিছে। লোৱা, এটা কণী লোৱা। 2000 years later. কি অনুষ্ঠান বুলি কয় এইটো? ফেয়াৰৱেলটো, বিদায় সভা। বিদায় সভা। তাৰ বিদায় কি কথা নতুনকৈ ক'বলগীয়া নাই। তো এই বিদায় সভাৰ কাৰণে আজি আমি চবেই আহিলোঁ। আৱাজটো আহি আছে অলপ আগতে। তো কোনোবাই যদি কান্দি নকৰিলে বেছি ভাল, নহয় জানো? ধুনীয়াকৈ আমি ইমান ধুনীয়াকৈ কাম কৰিলোঁ, তো কিছুমানৰ যদি কান্দিবলৈ মন আছে এতিয়া অলপ কান্দি দিওঁ, পিছত ধুনীয়াকৈ আমি কথা পাতিম নেকি? ঠাণ্ডা পৰ্ব ষ্টাৰ্ট হ'বনে প্ৰথম নে কেনেকৈ? ধোঁৱাই অলৰেডি গন্ধৰাই দিছে, তো ৰাজীৱ দা বাচি গ'ল। একচুৱেল কান্দাটো নেদেখিব। এতিয়া প্ৰথমতে কেণ্ডিডেট নিজে ক'লে বেছি ভাল লাগিব যে ক'ত গৈ আছে, কিহৰ কাৰণে গৈছে, কি হ'ব, কি আমাক ভাল পাইছিলে, কি বেয়া পাইছিলে, নে আমি নিজে কৈ পিনি তেওঁক লাষ্টত ক'বলৈ দিম? তোমালোকৰ কথা যেনেকুৱা হয় না ছাৰে কৈ লওক প্ৰথমতে, ছাৰে কৈ লওক। কৈ লওক ন? তো তেওঁ নিজে কিহৰ কাৰণে আমি আহিছোঁ ইয়াত তেওঁ গমেই নাপায়। আজি ৰাতিপুৱা ফোন কৰিছোঁ, গ'লনে নাই, ওলালে নাই? সি কৈছে ক'লৈ, মই গম নাপাওঁ নহয়। তো যি কি নহ'লে অৰ্গেনাইজ বহুত ধুনীয়া হৈছে। ভ্ৰমণ লৈ পিনি বা গোটেই তোমালোকে মিলি পিনি যোনটো কৰিছা বৰ ধুনীয়াকৈ কৰিছা। এটা ছাৰপ্ৰাইজ টাইপতো হৈ গ'ল যে তেওঁ গমেই নাপায় ক'লৈ যাব, কি যাব, একো নাজানে, কিন্তু যেনেকৈ তোমালোকে এৰেঞ্জ কৰিছা বৰ ধুনীয়া লাগিছে গোটেই টিমটো মিলি পিনি। তো ৰাজীৱ দা নিজে ক্ৰছ কৰিলোঁ, মানুহ বহুত নতুন মানুহ লগ পালোঁ, বহুত পুৰণা মানুহো আছে। চবৰ লগতে কাম কৰি এইজন আমাৰ ৰাজীৱ ছাৰ, যিজনৰ কাৰণে এই সভাখন আয়োজন কৰা মই হৈছে। যিমান পাৰোঁ ট্ৰাই কৰোঁ চবৰ লগতে মিলি মেলি কামবিলাক মানে চুট আপ কৰিবৰ কাৰণে। চাবলৈ গ'লে এতিয়া অকল গীতানগৰ ক্লাষ্টাৰে বেছি টেকনিচিয়ান আছে ইয়াত।
মোৰ হিচাপেতো গোটেই অৰুণাচলৰ গোটেই জোনটোৱে মোৰ টেকনিচিয়ান আছিলে সময়ত। এতিয়া লাহে লাহে পিছত ডিভাইড হৈ যোৱাৰ কাৰণে নামচাই বেলেগ, পাছিঘাট বেলেগ, বমজিলা বেলেগ, ইটানগৰ বেলেগ। তো যি হওক নহওক, যিসকল আহিব নোৱাৰিলে সিহঁতকো মিছ কৰিছোঁ। আৰু যিখিনি মই লগত পাইছোঁ সিহঁতকতো মনত থাকিবই মোৰ। আৰু মই ভবা নাছিলোঁ যে ইমান পটককৈ মই ইটানগৰ এৰিবলগীয়া হ'ব। তো এতিয়া মোক চবেই তোমালোকে গম পাইছে, মই শ্বিলঙত দিছে, শ্বিলঙত জোৱাই ক্লাষ্টাৰ। তো ইয়াত যিমানখিনি A few moments later. এজন আমাৰ ছাৰ ইয়াৰ পৰা যাবগৈ, আমাক বিদায় দি পিনি আকৌ আহিব নিশ্চয়, আমি আশা কৰিছোঁ। কেনে আজি ছাৰক এৰিব পাই পিনি বহুত দুখ লাগিছে। ছাৰ নাকান্দিব দেই, নাকান্দিব দেই। নাই ষ্ট্ৰিক নহয়, ডিউটিটো ডিউটি, ডিউটিটো ডিউটি। ছাৰক আকৌ আমি অতি সোনকালে ইয়াতকৈ মানে উচ্চ খাপত লগ পাম বুলি আশা কৰিছোঁ। তোমালোকৰ আশা মই নিশ্চয় পূৰা কৰিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ চেষ্টা কৰিম অৰুণাচলক ঘূৰি আহিবৰ কাৰণে। মোৰ মানে এইটোৱে, তোমালোকে মানে যিটো ধৰণে কাম কৰি আছা, বছ কাম কৰি গৈ থাকা। আই উইল ট্ৰাই মাই বেষ্ট। ঠিক আছে, থেংক ইউ, বেষ্ট অফ লাক। কি কেনেকুৱা লাগিলে আজি পাৰ্টিটো? বহুত মজা লাগিলে, বহুত মজা লাগিলে। ছাগালী আহি ভাল লাগিলে। ছাগালী জেগাটো ছাগালী আৰু ছাগালী আণ্ডাৰতে পৰে, শিল বুলি কয়। মই আহি পোৱা নাই, প্ৰথম আহি পাইছোঁ দেই, প্ৰথম আহি পাই বহুত ভাল লাগিলে। আকৌ আহিম এনেকুৱা অনুভৱ হৈ আছে। এইডোখৰলৈ আহিব চবেই, বহুত ধুনীয়া জেগা। আমাৰ অলপ ফূৰ্তি হৈছে, চবেই ডেন্স কৰিছে। কেঁচা বন চুলে জয় পৰিব, আমাৰ নাচনি চুলে জগ লাগিব। মিলাদিকে চব চুলে জয় পৰিব, আমাৰ নাচনি চুলে জয় লাগিব। চাপি চাপি নাহিব জুলিয়া, আমাৰ উৰি উৰি যোৱা নাই, নীলা নীলা চৰাই ডাল পৰি ভাল লাগিছে নে বেয়া লাগিছে আজি ইয়াত আহি? আজি বহুত বেয়া লাগে, দুখৰ কাহিনী। দুখৰটো হয় বাৰু। আমাৰ মাজৰ পৰা এজন একদম নেটৱৰ্ক গঢ়া মানুহ, অৰুণাচলৰ নেটৱৰ্ক গঢ়া মানুহ ওলাই গৈছে। সুধো তেখেত। বেয়া লাগিছে, বেয়া লাগিছে, গম পাইছোঁ, একো ক'ব নালাগে। তোমাৰ কেনেকুৱা লাগিছে? সৰুৰ পৰা উঠা বহা কৰিলোঁ সেইজনৰ লগতে, উঠা বহা কৰিবলৈ সেইজনে শিকালে, শিকিলোঁ। উঠিবলৈ বঢ়িয়া, খোজকাঢ়িবলৈ শিকিলোঁ। তোমাৰ কেনেকুৱা লাগিছে আজি? এতিয়া ৰাজু ছাৰ কেনেকুৱা লাগিছে? ঐ কোৱা, ছাৰ কেনেকুৱা লাগিছে নে কি? মানে কেনেকুৱা আজি অনুভৱটো হৈছে? অনুভৱ মানে এনেকৈ ভাল লগা নাই আৰু। ছাৰ আমাৰ মাজৰ পৰা গৈ আছে, হয় নহয়? ঠিক আছে। কি হৈছে? ঐ মই মাল নাখাওঁ, আকৌ ঢালিলে, আকৌ ঢালিলে। এনেকুৱা অপব্যৱহাৰ কৰিছে, মান নোখোৱা মানুহৰ মাথাত বিয়েৰ ঢালি। হয় হয়, এইটো বেয়া কাম কৰিছা। তোমালোকে মদ খোৱা, মদ খোৱা, লোকক কেলে অশান্তি কৰিছা? ইয়াৰ নাম কি? ই হাঁহ কণী পৰা প্ৰমোচন হৈছে, হাতী কণী। হাতী কণী। ডাঙৰো নহয়, এবাৰ বিয়া পাতিছে, এবাৰ পাতিছে হা। মানে কমল প্ৰধান। ধন্যবাদ চবকে। এতিয়া আমি এনজয় কৰিম, অলপ নাচিম, তাৰপিছত ভাত খাম, আমি যাম। আমাৰ ফাইনেলি বনাই মেলি চব হৈ গ'ল। লাষ্ট আছে আপোনাৰ এই পাপৰ ফ্ৰাই কৰি আছে আমাৰ বাবাই। এইফালে আছে এইপিনে লোকেল মুৰ্গী, এইফালে আছে গাহৰি মাংস, এইফালে ভাত আছে। চবেই অলৰেডি বনাই মেলি হৈ গ'ল। এইফালে চবেই অলপ ৰিলেক্স হৈ আছে মানুহখিনি। এতিয়া আমি ভাত খোৱা হ'ব অলপ পিছতে। तो बोलो সকলোৱে। हम लोग का मैडम दोनों आए हैं। मैडम कैसा लग रहा है इधर आके? बहुत बढ़िया ना। गर्मी है, गर्मी बहुत ज्यादा। इधर अगर गर्मी लगेगा तो आसाम में कैसा लगेगा? जल जाएगा। तो এজনী আমাৰ এজন মেডাম, এইপিনে আমাৰ মীনা মেডাম। এই মেডামজনীৰ নামটো নাজানো বাৰু। कुछ नहीं, सब लोग एंजॉय करो मजा से।
নৱদা অনুভৱ কেনেকা এই বঢ়িয়া এইটো চাটনি সুধো নামচাই ৰেচিপি অঁ নামচাই ৰেচিপি কি আছে স্পেচিয়েল ইয়াত ইয়াত আছে তোমাৰ জলকীয়া আছে অঁ ফ্ৰাই কৰা আৰু নহৰু আছে অঁ বিলাহী জুইত পুৰা ন আৰু এটা মছলা আছে এইটো মানে ক্ষুদ্ৰ মছলা এইটো একদম চিক্ৰেট মোৰ চিক্ৰেট তাৰমানে এই দেখি নাপায় ন অঁ দেখি নাপায় এইটো মোৰ চিক্ৰেট হয় হয় এইটো নিৰামিষ ভাগৰ কাৰণে দেই ঠিক আছে এইটো নাই ঠিকে আছে এইটো খাই খুব ভাল লাগিব চাগে আমি দেখোঁতে ভাল লাগিছে ঠিক আছে বনোৱা আমি ভালদৰে খাম মই না কেনেকুৱা লাগিছে অনুভৱ কেনে আজি আহি পিনে পূৰা বডি চডি উলিয়াই পিনি খাব লৈছে ল'ৰাইহঁতে এইফালে ছাৰহঁতেও এইপিনে এতিয়া খাবলৈ চবেই ৰেডি হ'ব আৰু ছাৰ খাই কেনেকুৱা লাগিছে ভাল লাগিছে ন ইমান ধুনীয়া খাই আছে ছাৰ খানাখিনি কেনেকুৱা লাগিছে একদম বঢ়িয়া বঢ়িয়া হৈছে ন ভাল লাগিলে ন আয়োজনটো বঢ়িয়া হৈছে এয়া আমাৰ মেইন বছ হয় হেমন্ত ছাৰ আমাৰ কোৱা কি ক'বা পাৰ্টি কৰি হৈ গ'ল এতিয়া কি ক'বা জিলমিল দাদা জিলমিল মৰম তোমাক এৰি থৈ গুচি গ'লো আইঅ ঠিক আছে একো নাই থেংক ইউ খাই বৈ হৈ গ'ল এতিয়া ৰূপম ক'লৈ যাবা এতিয়া এতিয়া আমি কোনফালে যাওঁ ৰাস্তা ব্লক আছে বুলি কৈছে ৰাস্তা ব্লক আছে যাম ৰাগালে এতিয়া ঠিক আছে চবেই এতিয়া আমাৰ চবেই ঘৰা ঘৰি হ'ব পাৰ্টি কৰি হৈ গ'ল জমৰ মত নেক্সট পাৰ্টি জমৰ মত জমচাৰৰ মত এতিয়া ক'ত যাবা এতিয়া আমি ইটানগৰলৈ গমন কৰিম ইটানগৰ ন ঠিক আছে আমি এতিয়া যাম ক'ত যোৱা হয় এতিয়া ইমান গম পোৱা নাই তাৰপিছত এতিয়া মানে টাইমটো হ'লে গম পাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে কি বুলি আছে? বন্ধু এই চালে গম পাবই আৰু চালে গম পাব ঠিক আছে ধন্যবাদ আমি গৈ থাকোঁ ব্লগ বনাই একেবাৰে নাই ট্ৰাই কৰিছোঁ ভাল ব্লগ বনাই আছে আপোনালোকে সহায় কৰিব ঠিক আছে ধন্যবাদ ঠিক আছে তো আমাৰ যোনটো পাৰ্টি আমি আকৌ ইটানগৰ যাম বুলি ভাবিছিলোঁ এইটো ইটানগৰ যোৱাটো কেঞ্চেল হৈ গ'ল আমি এতিয়া তিনিজনে আকৌ আমাৰ ৰাস্তা ব্লক আছিলে কাৰণে আমি এতিয়া উভতি আহিছোঁ ছাগালিলৈ এতিয়া আমি তিনিজন ৰুমলৈ গৈ আছোঁ ইয়াতে আমি ভিডিঅ'টো আজিৰ কাৰণে সমাপ্ত মাৰিছোঁ